और कहाँ है? ऊपर है আৰু এইটো বোলে কিবা এলং মাছ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভালেই। আৰু আজি হৈছে সোমবাৰ আৰু এতিয়া সময় হৈছে 8:30 আৰু আজি মই গৈ আছোঁ উকিয়াম, মানে পিকনিক খাবলৈ। তো চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু বন্ধুসকল, এইফালে আমাৰ গাড়ীত ড্ৰাইভাৰে বস্তু বাহানিবোৰ উঠাই আছে। তো বস্তু বাহানিবোৰ উঠোৱা হ'লে আমি আজি আমাৰ এই যাত্ৰা আৰম্ভ কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু লাহেকৈ আমাৰ গাড়ীখন আগবাঢ়িবলৈ ধৰিলে। তো বন্ধুসকল, আপোনালোকেও বোলক আমাৰ লগত। আৰু আগত মানে মানুহ ৰখি আছে, তো সিহঁতকো উঠাই ল'ব লাগিল। আৰু আমাৰ মানুহ প্ৰায় 29 জনমান হ'ব। তো মানুহ ভালেখিনিয়েই। আৰু বৰ্তমান আমি আহি পালোঁ কুলচি। আৰু এইফালে এইটো হৈছে কুলচি নদী। की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। सहनी हमें सजा। আৰু বন্ধুসকল, ইয়াত কিবা পইচা তুলি আছে, ৰিচিপ্ট দিব আহিছে, এতিয়া দিব লাগিল পইচা। আৰু বন্ধুসকল, আমি প্ৰায় 4 ঠাইতমান মানে পইচা দি আহিলোঁ। আৰু এঠাইত মানে কি কৰিলে, ডাইৰেক্ট দাবী, মানে 100 টকা খুজিছিলে। তো সিহঁতে মানে নামানে, আমি 20 টকা দিম বুলি কৈ আছিলোঁ। আচলতে বন্ধুসকল, ইমান মানে দাবী কৰিব নালাগে এইবিলাকত। আৰু কিবা কৰি মানে কৈ মেলি 50 টকা দি আহিলোঁ। তো উপায় নাই আৰু। আৰু বন্ধুসকল, এইফালে হৈছে এইখন ৰবৰ বাগান, বহুত ডাঙৰ কিন্তু বাগানখন। আৰু বন্ধুসকল, এইফালে এইখন চাই লওক, মানে আচৰিত ডাঙৰ তামোল বাগান। চাই লওকচোন আপোনালোকে, মানে এইবিলাক প্ৰতিপালন কেনেকৈ কৰে ইমান। মালিকজন হয়তো কৰৰপতি কিজানি। আৰু ফাইনেলি আহি পালোঁ উকিয়াম। আজি ইয়াত বজাৰ আছে মানে। আৰু এতিয়া ঠাই বিচাৰিব লাগিল ভাল চাই, মানে খানা খাবৰ কাৰণে। য'তে ত'তেতো আৰু খাব নোৱাৰি, অলপমান চাফ চিকুণ মানে ঠাই বিচাৰিব লাগিল। আৰু এইফালে আমাৰ পদ্ম ভাইয়ে চৌকা বনাই আছে। বাকী যি নহওক মানে বন্ধুসকল, খোৱাটো মেইন, গতিকে খোৱাটো আগত কৰি লওঁ। আৰু এতিয়া চাহ খাই আছোঁ কণীৰ লগত। আৰু এইফালে মানে দালি আৰু মাংস বনাই দিছোঁ। মাংসটো হ'ব আৰু লাহেকৈ, বেছি সময় নালাগে। আৰু এয়া হৈছে চাউল, আৰু এইফালেতো দালি পূৰা উতলি আছে। আৰু পৰিৱেশটো চাওক না বন্ধুসকল আপোনালোকে। আৰু আমাৰ বাইদেউহঁতে মানে কিবা কিবি ধুই আনিলে এইফালৰ পৰা, গাজৰ, মূলা, পিঁয়াজ কিবা কিবি আছে। আৰু বন্ধুসকল, মানে আজি অৱস্থা বেয়া হৈ গৈছে মোৰ, মানে ধোঁৱাই একদম অৱস্থা বেয়া কৰি দিছে। এইফালে যাওঁ মানে এইফালেহে ধোঁৱা, এইফালে যাওঁ সিফালেহে ধোঁৱা, মানে বতাহটো ঘূৰি থাকে, এইফালে একবাৰ যায় এইফালে একবাৰ যায়, মানে একদম আৰু চকুটুকু মানে মিলিব নোৱাৰোঁ একদম। আৰু গোটেই বালি এইবিলাক পাৰত। আৰু এইফালে চাই লওকচোন পৰিৱেশ আপোনালোকে।
আৰু মানে গা ধুব মন গৈছে বন্ধুসকল ইয়াতে। আৰু আমাৰ মাংস প্ৰায় হ'ব আৰু হৈছে লাহেকে। এতিয়া হ'লে খাই বৈ আজৰি হয় মানে একদম অলপমান ঘূৰিব লাগিব। আৰু ইফালে আমাৰ ভাত ৰেডি, বাকী মানে মাংসটো হ'লেই হ'ল। মাংসটো হ'লে মানে খাব পাৰোঁ আৰু বন্ধুসকল খোৱাখিনি আপোনালোকক নেদেখুৱাওঁ বুলি ভাবিছোঁ, কাৰণ লোভ লাগিব পাৰেতো আপোনালোকৰ। যদি আমাৰ আৰু পেট ঠিকি যায় মানে কি হ'ব, গতিকে আপোনালোকক নেদেখুৱাওঁ। আৰু এতিয়া ভাত চাত খোৱা হৈ গ'লতো অলপ ঘূৰোঁ আগত, অলপমান মানে ঘূৰি আহোঁ ইফালৰ পৰা। তো লাহেকৈ যাব হ'ব আৰু এতিয়া আহোঁ মই 3টামান বাজিলে চাগে। তো অলপমান ঘূৰি আহোঁ আগৰ পৰা। इफाले पद्म भाई, अरे भाई भाई और कहाँ है? ऊपर है। ऊपर है। तो वीवो है। खबर क्या है भाई? खबर तो खबर। खबर तो खबर है, ठीक है। तो हमारे पद्म भाई बोले अलग फटो उठे तो फटो दुटा मारि दियो याक। और आज ইয়াত বজাৰ আছিলে, সোমবাৰে মানে ইয়াত বজাৰ বহে। তো বজাৰ অলপ ঘূৰিম বুলি ভাবিছিলোঁ, কিন্তু খানা চানা বনাওঁতে মানে দেৰি হৈ গ'ল, তো বজাৰত মানে ঘূৰা নহ'ল। তো এতিয়া অলপমান ইফালে বোলে কিবা চাব লগা জেগা আছে, তো সিফালৰ পৰা অলপমান ঘূৰি আহোঁ। তো চাই থাকিব আপোনালোকে শেষলৈকে। অলপমান মাজত যাই আছোঁ, শিলৰ মাজে মাজে এনেকৈ চাওক পৰিৱেশ আপোনালোকে। আমাৰ পদ্ম ভাই ফটো উঠেতো যাই আছোঁ আগৰ ফালে অলপ শিলৰ মাজে মাজে এনেকৈ। মানে ভাত খাই আহিছোঁ বন্ধুসকল, পেটৰ বিষ মানে বহুত বিষ। আৰু মাজত যাই বোলে এইফালে এইখিনিত যাওঁ। আৰু এইফালে হৈছে এইখন ওলমা দলং। মানুহ মানে অহা যোৱা কৰিব দিয়া নাই, কি কাৰণে নাজানো, কিবা বেয়া হৈছে কি জানি। এইফালেৰে যাম বুলি ভাবিছিলোঁ, যোৱা নহ'ল। আগতে আহিছোঁ, ইয়াত 2বাৰ আহিছোঁ আমি। তো এইবাৰ মানে ভালকৈ চোৱা নহ'ল দলংখনত কিবা বেয়া হৈছে কিজানি, সেইকাৰণে মানে মানুহ অহা যোৱা কৰিব দিয়া নাই এইফালেৰে। বাকী গম নাপাওঁ কি হৈছে। আৰু বন্ধুসকল ইফালে কিবা চাব লগা মানে জাগা থকা বুলি কৈছিলে, কিন্তু আহি আছোঁ পোৱাই নাই। ক'ত বা কি আছে, এতিয়া ৰিটাৰ্ণ যাব লাগিল। আৰু বন্ধুসকল বজাৰ শেষ হোৱা বুলি ভাবিছিলোঁ, বজাৰ মানে শেষ হোৱা নাই। তো অলপমান বজাৰত ঘূৰোঁ, কি পাইনো চাই লওঁ। এইফালে শুকান মাছ আছে, শুকান মাছকে লওঁ নেকি অলপমান। এইটো কি মাছ? নিমখীয়া মাছটো নেকি? কিমান দাম এইটো? আঞ্জাত দিলে নিমখ দিব নালাগে না? এই কি কৰি ল'বে নেকি? নালাগে দে, দাম বহুত। আমার তাতে বহুত কমত পাই। আৰু এইটো বোলে কিবা এলং মাছ, সাগৰৰ মাছ বোলে কিবা। আৰু ইফালেতো বাঁহৰ বিল্ডিং, মজা বনাইছে কিন্তু। আৰু এতিয়া বজাৰ চজাৰ ঘূৰা হৈ গ'ল, তো অলপমান ফটো উঠোঁ নদীৰ মাজত। ফটো উঠা নাই মই, তাৰমানে অলপমান ফটো উঠিলোঁ। আৰু বন্ধুসকল ফটো চটো মাৰা হৈ গ'ল, তো এতিয়া লাহেকৈ ঘৰত যাওঁ। গতিকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। তো লগ পাম আৰু নেক্সট এটা ভিডিঅ'ত। গতিকে আজিলৈ এৰিছোঁ, বাই বাই।